বৰপেটাৰ ডংৰা টাইগাৰ ক্লাবৰ নৱম বাৰ্ষিক অধিৱেশনৰ মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়াৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে ডংৰা গাঁও পঞ্চায়তৰ সভাপতি শ্বাহ আলমে আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক, জনিয়া জিলা পৰিষদৰ সদস্য এম হাবিবুল্লাহ, ভেল্লা জিলা পৰিষদৰ সদস্য শহীদুল ইছলাম, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰাকিবুল হক, বৰপেটা জিলা NSUৰ সভাপতি মাহবুব ইছলাম আৰু পাটবাউসী গাঁও পঞ্চায়তৰ উপসভাপতি ৰুস্তাম আলীৰ লগতে অন্যান্য স্থানীয় সচেতন ব্যক্তিসকল। সচৰাচৰ চলি থকা সমাজৰ কিছুমান অন্ধবিশ্বাস আৰু সুস্থ তথা নিকা সমাজ ব্যৱস্থা গঠনৰ বাবে মন্তব্য আগবঢ়াই জিলা পৰিষদৰ সদস্য শহীদুল ইছলাম আৰু পাটবাউসীৰ গাঁও পঞ্চায়তৰ উপসভাপতি ৰুস্তাম আলীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে প্ৰতি বছৰে ডংৰা টাইগাৰ ক্লাবে চলাই আহিছে। এই কাৰ্যসূচীত সমাজৰ নৱপ্ৰজন্মৰ উৎসাহ আৰু বিপুল সঁহাৰি লাভ কৰা বুলি জনায় টাইগাৰ ক্লাবৰ সাধাৰণ সম্পাদক জাকাৰিয়া বুলবুল আহমেদে। এক বিশেষ প্ৰতিবেদনৰ সৈতে RKYLIVE অসম। বিচাৰৰূপে কৰিব পাৰিব, কাৰণ আমি সকলোৱে জানো যিকোনো সমস্যাৰ সমাধান হ'লে যেনেকুৱা যৌতুক প্ৰথা, এই যৌতুক প্ৰথা আমি নাজানো যৌতুক আৰু উপহাৰৰ পাৰ্থক্যটো কি। আমাৰ বহুতো শিক্ষিত মানুহে যৌতুকৰ বিৰুদ্ধে কথা কৈ আছে যে যৌতুক এটা হ'ল সমস্যা। এই সমস্যাটো প্ৰত্যেক শিক্ষিত মানুহে কৈ আছে যৌতুক এটা জ্বলন্ত সমস্যা, কিন্তু প্ৰায়বোৰ শিক্ষিত মানুহে এই যৌতুকৰ লগত জড়িত হৈ আছে। কাৰণ যৌতুক অকল কন্যা এটা বিয়া হোৱাৰ পিছত মানসিক বা শাৰীৰিক হাৰাশাস্তি কৰি তেওঁৰ পিতৃৰ ঘৰত পঠুৱাই দিয়াটোৱে যৌতুক প্ৰথা নহয়। যৌতুক ক'বলৈ গ'লে বহুত আছে, সভাপতি ভাষণত ইমান ক'ব নোৱাৰি। আচলতে এতিয়া আমাৰ আইনমন্ত্ৰীসকল আহিছে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰাৰ কাৰণে। অলপ পিছতেই আমাৰ ছিংগাৰ আহি পাব, গতিকে আপোনালোকে অলপ সময় ধৈৰ্য ধৰক, আপোনালোকে উপভোগ কৰিব পাৰিব। সদৌ শেষত মই আমাৰ এই ক্লাবত সৰ্বাংগীন উন্নতি কামনা কৰি, এই অঞ্চলত সৰ্বাংগীন উন্নতি কামনা কৰি সকলোৰে ওচৰত এই পঞ্চায়তৰ সভাপতি হিচাপে মই দোৱা আশীৰ্বাদ বিচাৰি আৰু 1 বছৰমান আছে যাতে সুকলমে চলাই যাব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰি মই মোৰ ক্ষুদ্ৰ বক্তব্য সামৰি আমি ব্যৱস্থাত কিছুমান বিষয় দিয়া আছে, যেনেকৈ ইয়াৰ আগৰ বক্তাসকলে কিছুমান কথা কৈছে যে বাল্য বিবাহ আমাৰ জ্বলন্ত সমস্যা, যৌতুক প্ৰথা আমাৰ জ্বলন্ত সমস্যা।